মই আপোনালোকক আন্তৰিক শুভেচ্ছা যাচিছোঁ যে আমি ৰুনিখেতা টাউন কমিটি হিচাপে যোৱা 15 ছেপ্টেম্বৰ 2022 যে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ নেতৃত্বত যে আদিবাসী পিছ এগ্ৰিমেণ্ট যি হৈ গৈছে তেখেতসকলক আমি নিশ্চয় আদৰণি এটা সভা আমি কৰিলোঁ আৰু আমি খুব আশাবাদী যে যোৱা 15 ছেপ্টেম্বৰ 2022 যে আদিবাসীৰ কাৰণে এটা ভাল এটা চুক্তি যে হৈ গৈছে সেই চুক্তিটো নিশ্চয় আমি আমাৰ নেতাসকলক নিশ্চয় আদৰণি ল'ব লাগিব আমি নিশ্চয় খুব আশাবাদী যে তেখেতসকলে যিখিনি 5টা বিদ্ৰোহী সংগঠন সেই সংগঠনৰ যোগেদি যে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ নেতৃত্বত যে ভাল এটা চুক্তি হৈ গৈছে সেইটো আমি আশা কৰিছোঁ আৰু আমি ধন্যবাদ জ্ঞাপন যাচিব লাগিব যে আমাৰ বিৰছা কমাণ্ডো ফ'ৰ্চ আদিবাসী কোবৰা মিলিটেন্টছ অফ আছাম অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি আদিবাসী পিপলছ আৰ্মি আৰু সান্তাল টাইগাৰ ফ'ৰ্চ তেখেতসকলক যিসকল চুক্তিকাৰী তেখেতসকলক মই আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু ইয়াত যিখিনি পিছ এগ্ৰিমেণ্ট যে ইয়াত আমি দেখিবলৈ পাইছোঁ যে সেই পিছ এগ্ৰিমেণ্টৰ দ্বাৰা বা একৰ্ডৰ দ্বাৰা আমি আদিবাসী কমিউনিটি হিচাপে আদিবাসী জাতি হিচাপে নিশ্চয় এটা ভাল দিগত উন্নয়ন হ'বলৈ গৈ আছে এইটো আমি আশা কৰিছোঁ আমি দেখিবলৈ পাইছোঁ শিডিউলিং অফ আদিবাসী কমিউনিটি হিচাপে নিশ্চয় ভাল এটা শিডিউলিং আমি পাবলৈ গৈ আছোঁ আমি আশাবাদী যে সেই একৰ্ডৰ দ্বাৰা আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল কৰিবলৈ গৈ আছে হ'বলৈ গৈ আছে সেই কাউন্সিলৰ দ্বাৰা নিশ্চয় এটা ভাল সুবিধা আমি পাবলৈ গৈ আছোঁ আমি আশাবাদী আৰু আমি দেখিবলৈ পাইছোঁ ৰিজাৰ্ভেশ্যন ইন এডুকেশ্যন এণ্ড এমপ্লয়মেণ্ট আমি সেইটো দেখিবলৈ পাইছোঁ নিশ্চয় সেই দিগত আমি এটা ভাল পৰিৱেশ আমি পাম সেইটো আমি আশাবাদী আৰু আমি দেখিবলৈ পাইছোঁ ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট অফ আনস্কেডাৰ্ছ যিসকল 27 বছৰ তেনেকুৱা জাতিৰ কাৰণে যে লাগি আহিছে আৰু সেই দিনত এতিয়া ভাল এটা একৰ্ড হ'বলৈ গৈ আছে সেই একৰ্ডৰ দ্বাৰা নিশ্চয় এটা লাভালাভ আমাৰ কেডাৰ্ছসকলে নিশ্চয় ইষ্টাব্লিছ নিশ্চয় হ'ব লাগিব আৰু সেইটো হ'বলৈ গৈ আছে আমি সেইটো নিশ্চয় আশাবাদী আৰু আমি দেখিবলৈ পাইছোঁ প্ৰমোশ্যন অফ কালচাৰ লেংগুৱেজ এণ্ড কাষ্টম সেই একৰ্ডৰ দ্বাৰা বা সেই এগ্ৰিমেণ্টৰ দ্বাৰা এটা জাতিৰ যে কালচাৰ লেংগুৱেজ এণ্ড কাষ্টম সেইটো নিশ্চয় এটা ভাল পৰিৱেশ পাবলৈ গৈ আছোঁ আমি সেইটো দেখিবলৈ পাইছোঁ আৰু আমি এতিয়া দেখিবলৈ পাইছোঁ কম্পেনচেশ্যন টু দ্য ভিক্টিমছ অফ এথনিক ভায়োলেন্স যোৱা 1996 1998 2014 চনত যে জাতীয় সংঘৰ্ষ যে হৈ গৈছিল সেই সংঘৰ্ষ বিভিন্ন তেনেকুৱা ঘাত প্ৰতিঘাত বিভিন্ন অসুবিধা আমি দেখিবলৈ পাইছোঁ নিশ্চয় সেই একৰ্ডৰ দ্বাৰা সেই এগ্ৰিমেণ্টৰ দ্বাৰা নিশ্চয় এটা ভাল পৰিৱেশ আমি গঢ়ি তুলিব পাৰিম সেইটো আমি আশা কৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ প্ৰটেকশ্যন অফ লেণ্ড ৰাইটছ যে মাটিৰ যিখিনি অসুবিধা মাটিৰ যিখিনি সমস্যা সেই সমস্যাটো নিশ্চয় সমাধান পাবলৈ গৈ আছে মাটিৰ যিখিনি ভূমি অধিকাৰ সেই অধিকাৰটো সেই একৰ্ডৰ দ্বাৰা আমি পাবলৈ গৈ আছোঁ আমি আশা কৰিছোঁ সেই একৰ্ডৰ দ্বাৰা নিশ্চয় আমি মাটি নিশ্চয় আমি পাবলৈ গৈ আছোঁ আমি পাম সেইটো আমি আশা কৰিছোঁ আমি দেখিবলৈ পাইছোঁ ৱেলফেয়াৰ অফ টি গাৰ্ডেন ৱৰ্কাৰ্ছ যে চাহ বাগিচা হিচাপে বহুত সমস্যা আমি দেখিবলৈ পাইছোঁ সেই একৰ্ডৰ দ্বাৰা সেই এগ্ৰিমেণ্টৰ দ্বাৰা নিশ্চয় সেই সমস্যাটো সমাধান হ'ব বুলি আমি আশা কৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ সেই একৰ্ডৰ দ্বাৰা আমি পাবলৈ গৈ আছোঁ 5 বছৰত 5 কোটি টকা আমি পাবলৈ গৈ আছোঁ বছৰত 100 কোটি টকা আমি পাবলৈ গৈ আছোঁ বা আদিবাসী কমিউনিটি হিচাপে সেইটো পাবলৈ গৈ আছোঁ আৰু সেই পেকেজৰ দ্বাৰা আমাৰ যিখিনি সমস্যা গাঁৱৰ যিখিনি সমস্যা অঞ্চলৰ যিখিনি সমস্যা জাতি হিচাপে যিখিনি সমস্যা আছিল সেই সমস্যাটো সমাধান নিশ্চয় আমি পাবলৈ গৈ আছোঁ আমি আশা কৰিছোঁ যে অতি সোনকালে যে সেই যিখিনি পিছ এগ্ৰিমেণ্ট সেই এগ্ৰিমেণ্টটো যাতে ভালখিনি আলাপ আলোচনা কৰাৰ মাজেদি এটা সমস্যাটো সমাধান পালি দি নিশ্চয় আহিব আমি আশা কৰিছোঁ আৰু ভৱিষ্যতত নিশ্চয় সেই একৰ্ডৰ দ্বাৰা আমাৰ আদিবাসী কমিউনিটি হিচাপে সান্তাল কমিউনিটি হিচাপে বা আমাৰ পিছপৰা যিখিনি আদিবাসী হিচাপে নিশ্চয় উন্নয়ন পালি দি নিশ্চয় আমি যাব পাৰিম
সেইটো আমি আশাবাদী।